Hey guys, আজি বহুত দিনৰ মন মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি শিৱৰাত্ৰি বুলি দিনটো কেনেকৈ পাৰ কৰিলোঁ আপোনালোকৰ লগতো বোলো শ্বেয়াৰ কৰোঁ। ৰাতিপুৱা সময়ত সোনকালে গা ধুই আহিয়ে ভাবিছোঁ মন্দিৰলৈ যাওঁ। পৰীক্ষা চলি আছে বুলি ভিডিঅ' বনাবই পৰা নাই এইকেইদিন, মানে হ'লে বহুত দিনে হ'ল ভিডিঅ' বনাবই পৰা নাই। সেইকাৰণে ভাবিলোঁ আজি পৰীক্ষাৰ মাজতে যিহেতুকে শিৱৰাত্ৰি পৰিছে, সেইকাৰণে আপোনালোকৰ লগতে শ্বেয়াৰ কৰোঁ কেনেকৈনো দিনটো কটালোঁ, ক'ত গ'লোঁ, কি কৰিলোঁ। বৰ বিশেষ একো নকওঁ, গাঁৱতে থাকিম, আমাৰ ওচৰৰ মন্দিৰতে যাম। মই সদায় সোমবাৰে যোৱা মন্দিৰটোলৈ আহিলোঁ। আজি যিহেতুকে পূজাৰ সময় সন্ধিয়া 6:25 পৰাহে, সেইবাবে মই যিহেতুকে ব্ৰত ৰাখিম, তাকে প্ৰথমতে মন্দিৰত পূজা কৰি আহিবলৈ আহিলোঁ। ঘৰলৈ আহি আছোঁ, মন্দিৰৰ বাবা ভক্তসকলে ভাং খোৱা ষ্টাৰ্ট কৰিয়ে দিলে। বাবাই বিচৰা ধৰণে চাগে ক'তনো পূজা কৰিব পাৰিছোঁ, তেওঁ ব্ৰত ৰাখিম বুলি ভাবিছোঁ। ভগৱান যেনেকৈ পূজা কৰোঁ তেনেকৈ চাবা আৰু, দুখ নধৰিবা। মই একো ভালকৈ নিয়মো নাজানো, তেনেকৈয়ে ব্ৰত ৰাখিব লৈছোঁ। ইফালে সিফালে পিলিঙা পিলিঙিকৈ চাই আহি ঘৰ পালোঁহি। ঘৰ মানে এই দাদাহঁতৰ ঘৰত সোমাওঁ বুলি ভাবিলোঁ, বৰমাই মাতিলে, আকৌ বৰমাৰ ওচৰত সোমালোঁ। বস্তু কঢ়িয়াই ফুৰিবই লগীয়া হৈছে আৰু এতিয়া। বিস্কুট এখন মুখত ভৰাই ভাইটি আহিছেনে নাই চাই আছোঁ। সি নাথাকিলে অকলশৰীয়া নিচিনা লাগে, অকলে থাকি ভালেই নালাগে। কেতিয়া আহিব? আজি শিৱৰাত্ৰিৰ দিনাখনো স্কুল গৈছে। ফাইনেলি সি আহি পাই গ'ল। এতিয়া আৰম্ভ হ'বই চাগে আৰু। বিয়া আছে ভিতৰত যদি ভাইটিৰ লগত অকণমান সময় ধেমালি কৰিলোঁ। কি মোচন দেখাইছে গা ধুব গৈ। বিচাৰি বেলপাত লৈ আহিলোঁ। বেলপাতকেইটা ইমান ভাল নহয়, তেওঁ লৈ আহিলোঁ। পূজা কৰিবলৈ লৈ যাব লাগিব নহয়, সেইকাৰণে এটাকৈ বস্তু যোগাৰ কৰি লৈছোঁ। যেনেকৈ নিয়ম কৰিব লাগে তেনেকৈ দিবলৈ সুবিধাই নহয়, চব বস্তু বিচাৰি পোৱাটোৱেই টান। এতিয়া ধতুৰা ফুলো বিচাৰি পোৱা নাই, ভাং গছো বিচাৰি পোৱা নাই। ফাইনেলি ওলাই মেলি মন্দিৰলৈ আহিলোঁ। ওচৰৰ মন্দিৰতো চাকি এগছ জ্বলাই আহোঁ বোলো, সন্ধিয়াকৈ পূজা কৰিম বাৰু ভালকৈ। খুৰী মই কেনেকৈ দেখালে দেখিব বাৰু, বাছখন পূৰা মোবাইলত বিজি। মা নাহে এতিয়া, সন্ধিয়া আহিব, মানে খুৰীৰ লগতে আহিলোঁ মন্দিৰলৈ। মন্দিৰ পালোঁ আহি, আগত পূজা কৰি লওঁ। যেনেকৈ ফুটটো দিলে বৈয়ে আহিছে একেবাৰে। আকৌ সিটো মন্দিৰলৈ যাওঁ বোলো, তাতে নাম গাওঁগৈ, নাম চলি আছে, নাম চাওঁগৈ আৰু গাওঁগৈ। আহি পাই প্ৰসাদ ল'লোঁ, প্ৰসাদ খালোঁ, নাম গালোঁহি। এওঁলোকৰ নাম আজি প্ৰথম চালোঁ, খুব ভাল লাগিছে সিহঁতৰ লগত নাম গাই। নাম চাম গালোঁ ফাইনেলি। এতিয়া ঘৰলৈ আহি আছোঁ, গোটেইকেইজনীয়ে প্ৰসাদ খাই কৰি। প্ৰসাদ মই দুবাৰ খালোঁ এতিয়ালৈকে, অথনি লৈ পেলাই আধা খাই পেলাই আৰু নাম গালোঁ, আকৌ লৈ আহিছোঁ। ঘৰ পাই গ'লোহি, আকৌ সন্ধিয়া পূজা কৰিব যাব লাগিব যে, সেইকাৰণে আকৌ আজৰি হ'লোঁ। ভাল পালে লাইকো নকৰিব, চব কৰি দিব, তাৰ কথা নুশুনিব। ফাইনেলি আকৌ পূজা কৰা সময় হৈছেহে, এতিয়া আকৌ ওলাই মেলি আহিছোঁ। মন্দিৰ পালোঁ, পাই আহি পূজা কৰিলোঁ, চাকি জ্বলালোঁ, সেৱা কৰিলোঁ।
এতিয়া ব্ৰত ভাঙিলোঁ আৰু বহুত ভোক লাগি গৈছেগৈ, কিবা এটা খাই লওঁ। পূজা নকৰা আগলৈকে একোৱে নাই, এতিয়া পূজা কৰাৰ পিছতে ইমান ভোক লাগিছে, কিবা খাই কৰি লওঁ। খোৱা বোৱাৰ ক্ষেত্ৰত দেৰি কি হয়, আগতে খাই লওঁ, পিছত মা মই ভাইটি তিনিওটা খাবলৈ বহিলোঁ। আগতীয়াকৈ খাই লওঁ বোলো। মন্দিৰতে খিচিৰি খাই কৰি লওঁ, কেনেকৈ জান আগত খাই লওঁ, তাৰপিছত লগ পাম নে কি? দেখুৱাই দিবি নেকি কেনেকৈ খাই? দে দেখুৱাই আলহীৰ ঘৰত নিজৰ ঘৰত কেনেকৈ লাজ লাগে। আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ। আকৌ নতুন এটা দিনত নতুন ভিডিঅ' এটাৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতি আজিলৈ বাই।